আমাৰ কইনা দেখিছেনে দৰাৰ কাৰণে ৱেইট কৰি কৰি একদম ভাগৰুৱা হৈ গৈছে তাই সুধিছে যে দৰা ক'ৰ পাইছেহি সেইদিনাখনিতো দৰা ইমান দেৰি কৰিছে নহয় অহা তেখেতলোক আহি সোমাওঁতে কইনা ঘৰত 2টাই বাজিলে আৰু এইফালে সকলোৱে দেখিছেনে ৱেইট কৰি কৰি একদম ভাগৰুৱা হৈ গৈছে এইফালে তাইতো একেবাৰে টোপনিয়াই আছিলে মই যেতিয়া ভিডিঅ' কৰিছোঁ বুলি কৈছোঁ তেতিয়াহে চকুকেইটা অকণমান ডাঙৰকৈ মেলিছে আৰু এইফালে আমাৰ চাবচোন বাচ্চা পোৱালীকেইটা একদমেই হোৱা নাই সিহঁতে অকণো টোপনিয়ে নগ'ল দিনটোৰ পৰা একেবাৰে ৰাতিপুৱালৈকে এনেদৰে দৌৰা দৌৰিয়ে কৰি থাকিলে চাওকচোন আৰু এইফালে আমাৰ দৰা গুচিছে সকলোৱে ইফালে দৰাক আদৰিবৰ কাৰণে আমি আহিছোঁ আৰু মই ভৰি ধুবৰ কাৰণে ৰৈ আছোঁ আৰু এফালে দৰাকটো সেইফালে এৰি দিয়াই নাই তেখেতলোকে ফাইনেলি দৰা আহি পাইছেহি এইফালে চাওকচোন একদম চেণ্ডেলযোৰ কাৰণে গোটেইখনে কেনেকুৱা কৰিছে দৰাজনটো পৰি যাবই লৈছিলে আৰু ইহঁতে ইমানেই চেণ্ডেল টানিছে ফাইনেলি আমাৰ এপাতহে পালে কইনা ঘৰে আৰু ইফালে দৰা ঘৰে এপাত ৰাখি পালে আৰু এইফালে কিছুমান নীতি নিয়ম আছে এইবিলাক কৰি আছে আৰু এয়া চাওকচোন আপোনালোকে ইফালে এয়া আমাৰ দৰা কইনাক জলপান খাব দিছে লগতে বন্ধুৱেকক আৰু এইফালে দেখিছেনে দৰাই কি লাজ কৰিছে আৰু ফাইনেলি একদম দুখ লগা সময়টো আহি পালেহি যিটো টাইমত কইনাই নিজৰ ঘৰখন একেবাৰে এৰি অন্য এখন ঘৰলৈ গুচি যাব